Hello everyone, welcome to our mini blog. আজি বহু দিনৰ মূৰত ভাবিলো অকনমান ওলাই যাও। সেয়ে নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰলৈ বুলি ওলাই গলো। এয়া আহি আমি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সন্মুখৰ গেটখন পাই গলোহি। এতিয়া পলম নকৰাকৈ বলকচোন ভিতৰলৈ আগবাঢ়ি যাও। এয়াই হৈছে মই আপোনালোকক দেখাব বিচৰা মাধৱদেৱ কলাক্ষেত্ৰৰ চৌপাশ। সেউজীয়াৰে ভৰপূৰ এই ক্ষেত্ৰখনক এটি বিশাল পুখুৰীয়ে ৰূপত ৰহণ চৰাইছে। বন্ধু বান্ধৱীসকল, নিৰিবিলি এটি আবেলিত যেতিয়া আপোনালোকে পুখুৰীৰ পাৰত বহিব, তেতিয়া হয়তো আপোনালোকৰ মনত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহে দোলা দি যাব। হয়তো শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ কথাও মনত পৰিব। পুখুৰীৰ পাৰৰ পৰা সন্মুখত দেখি থকা এই যে পকী ঘৰবোৰ, ইয়াত ভৱিষ্যতে বহুতো আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰা হ'ব, যিসমূহে আমাৰ অসমীয়া সাহিত্য সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব। এই ক্ষেত্ৰই ভৱিষ্যতে পৰ্যটনৰ স্থল হিচাপে বিশ্বত পৰিচিত হ'ব। বন্ধু বান্ধৱীসকল, ফুৰিবলৈ আহিছোঁ যিহেতু স্মৃতি হিচাপত ফটো দুখনমানটো লাগিবই। সেয়ে আমি ফটো দুখনমান তুলিলোঁ, লগতে ৰিলছটো আছেই। ফটো আৰু ৰিলছ তুলি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ পৰা আমি ওলাই দিলোঁ। ওলাই আহি আমি ওচৰতে থকা আড্ডা নামৰ ৰেষ্টুৰেণ্টখনত সোমালোঁ। এয়া আকৌ আমাৰ বাইদেউ দুগৰাকী বিজি, কি অৰ্ডাৰ দিম তাকে ডিছকাছ কৰি আছে। অৱশেষত আমাৰ অৰ্ডাৰটো আহিল, এয়া দেখিছেনে? খাই বৈ আমি ইয়াৰ পৰা ওলাই দিলোঁ। এতিয়া আমি ঘৰমুৱা হ'লোঁ। আজিলৈ মিনি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। কোৱা কিবা এটা। হাই কৃষ্ণা ব্লগটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ। তুমি কিবা কোৱা? একো নকওঁ।